मैं तुम्हें तब तक प्रपोज करूंगी जब तक तुम हाँ ना कह दो। আৰু মই তেতিয়ালৈকে একসেপ্ট নকৰো যেতিয়ালৈকে তই তোৰ মস্কেইডাল নাকাটা। अरे रिश्तेदारों अपनी औलाद पे ध्यान दो। আৰু তই তোৰ দাঁতকেইটা ধ্যান দি। গাইজ লাইভ আপডেট 5 মিনিট মান আগতে এটা মানুহক সেইখিনি জাগাত এনেকে গৰুৱে খেদন খেদছে ভাই কি কম আৰু বেচেৰা নাকেদি মুখেদি ৰক্ত ওলাই গৈছে পৰি হেনে। তাৰপিছত মই ভয় ভয় কৰি ওচৰত গৈ সুধিলো ভাই তোৰ ৰাখি ফল কি? সি উত্তৰ দিলে মোৰ সিংহ ৰাখি। চিন্তা কৰ সিংহ ৰাখি মানুহক যেখন গৰুৱে খেদে কি কম আৰু। গাইজ জীৱন বাটত কেতিয়াও থমকি ৰ'ব নালাগে। চেণ্ডেল যদি ছিঙি যায় সেইটো বেলেগ কথা। গাইজ সঁচা কথা এটা কওঁ, সৰু থাকোঁতে ভাবিছিলোঁ ডাঙৰ হৈ গৰীবক সহায় কৰিম, কিন্তু ডাঙৰ হোৱাৰ পিছত গম পালোঁ মইয়ে নিজে এটা মস্ত ভিখাৰী। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम।